নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰবাৰ মোৰ ইউটিউব চেনেল নৱজ্যোতিষ ব্লগ চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। বহুত দিন হ'ল ভিডিঅ' দিব পৰা নাই, প্ৰায় এমাহমানেই হৈ গ'ল। ব্যস্ততাৰ মাজত আছিলোঁ, যিহেতু পৰীক্ষাও হৈ আছিলে আমাৰ 5th চেমৰ, আৰু লগতে যিহেতু ৱেডিং ফটোগ্ৰাফীও কৰোঁ, তাত অকণ ব্যস্ত হৈ আছিলোঁ। আৰু বন্ধুসকল, আজি মই আছোঁ বিশ্বনাথ কলেজত মই বৰ্তমান পঢ়ি আছোঁ। কলেজৰ হৈ আছে ৱাল পেইণ্টিং প্ৰতিযোগিতা হৈ আছে, আৰু আজি কৰিব আহিছে আমাৰ প্ৰিয় সকলোৰে আৰ্টিষ্ট আমাৰ নয়ন মহন্ত, আৰু বৰ্তমান সকলো নিজৰ আৰ্ট তাত ব্যস্ত হৈ আছে, আৰ্ট আঁকাত ব্যস্ত হৈ গৈছে সকলো। আহকচোন, মহাবিদ্যালয়ৰ অধ্যক্ষ মহোদয়ৰ পৰা আমি আজি এই বিশেষ দিনটোৰ বিষয়ে অলপ জানিব চেষ্টা কৰোঁ। বিশ্বনাথ মহাবিদ্যালয়ে ছাত্ৰ একতা সভাৰ গোটে আমাৰ মহাবিদ্যালয়ৰ আছু গোটৰ সহযোগত এক খুব সুন্দৰ এক প্ৰচেষ্টা হাতত লৈছে যে যিহেতু আমাৰ প্ৰায় 2 কিলোমিটাৰ পৰিসৰত আমাৰ দেৱাল আছে, সেই দেৱালত তেওঁলোকে প্ৰথমে দেৱাল চাফা কৰিছে, পেইণ্ট কৰিছে, হোৱাইট পেইণ্ট কৰিছে। হোৱাইট পেইণ্ট কৰাৰ পিছত সেই দেৱালসমূহত ক্ৰিয়েটিভ আৰ্টৰ এটা চিন্তা চৰ্চা কৰিছে, আৰু এই দেৱাল অংকন প্ৰতিযোগিতা তেওঁলোকে ইয়াত আয়োজন কৰিছে। তেওঁলোকৰ এই যিটো সৃজনশীল যিটো চিন্তা চৰ্চা, সেই চিন্তা চৰ্চাত সকলোৱে শলাগ ল'বই লাগিব, আৰু ভাল হৈছে। আজি আমি বৰ আনন্দিত যে ইয়াত আমি অভূতপূৰ্ব সঁহাৰি দেখা পাইছোঁ। সমাজৰ সকলো স্তৰৰ আমাৰ ছাত্ৰ ছাত্ৰী ওলাই আহিছে, প্ৰাথমিক পৰ্যায়ৰ পৰা পোষ্ট গ্ৰেজুৱেটলৈকে ছাত্ৰ ছাত্ৰীসকল আহিছে, আৰু আপোনালোকে নিজে দেখিছে ইয়াত যে ইমান সুন্দৰ এক ব্যৱস্থা। আৰু আজি আমাৰ এই অনুষ্ঠানটো আনুষ্ঠানিকভাৱে আমাৰ আৰক্ষী অধীক্ষক ৰাজেন সিং ডাঙৰীয়াই শুভ উন্মোচন কৰিছিল, আৰু তেখেতে নিজে অভিভূত হৈ 15,000 টকা তেখেতে আগবঢ়াইছে। আমাৰ এই 3টা যি প্ৰতিযোগিতা হ'ব, 3টা শাখাত, প্ৰথম 2টা শাখাত ৱাল অংকন আৰু এটা অন দ্য স্পট ফটোগ্ৰাফী, প্ৰত্যেকটোতে তেওঁ 5টাকৈ কনচলেশ্যন এৱাৰ্ড দিয়াৰ কথা ঘোষণা কৰিছে, আৰু প্ৰতিটোতে তেওঁ 1,000 টকাকৈ অৰ্থাৎ 15,000 টকা আৰক্ষী প্ৰশাসনৰ ফালৰ পৰা প্ৰদান কৰা হৈছে। আৰু তেওঁৱে কৈছে যে এনেধৰণৰ ইন'ভেটিভ প্ৰেক্টিছ মই আগত কিন্তু দেখা নাই, যথেষ্ট ভাল লাগিছে। এইটোৰ মূলতে ইয়াৰ ক্ৰেডিটটো যায় আমাৰ ছাত্ৰ একতা সভা আৰু ইয়াৰ আমাৰ আছু গোটৰ বিষয়ববীয়া। প্লাছ আৰু এটা কথা ক'ব লাগিব, আমাৰ মহাবিদ্যালয়ৰ পৰা ইতিমধ্যে পাছ কৰি যোৱা প্ৰাক্তন ছাত্ৰ নেতাসকল আছে, তেওঁলোকে আমাৰ কলেজৰ যিকোনো কামতে খুব সুন্দৰ যোগদান দি আহিছে, আৰু এইটো আচলতে লাগে। কলেজ এখনক সামগ্ৰিকভাৱে আগুৱাই যাবৰ কাৰণে কেৱল কলেজত থকা শিক্ষক শিক্ষয়িত্ৰী বা ছাত্ৰ নহয়, সমাজৰো আৰু ইয়াৰ পৰা আগুৱাই যোৱা যাক আমি এলুমনি বুলি কওঁ ইংৰাজীত, প্ৰাক্তন সতীৰ্থসকলে যিমানেই কলেজখনক আগুৱাই নিয়াবৰ কাৰণে আগুৱাই আহিব, কলেজখন দুপে দুপে আগবাঢ়ি যাব। গতিকে মই আমাৰ এলুমনিসকলকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ ছাৰ। খাই দিবাই পেলাই কেনেকুৱা লাগিছে? ভাল লাগিছে।
আৰু বন্ধুসকল যিহেতু সকলো নিজৰ কাৰণে ব্যস্ত আছে সকলোৰে মনোভাৱ কেনেকুৱা আমি জানিবলৈ চেষ্টা কৰিম পিছে সঞ্জু বিশ্বনাথ কলেজৰ আৰ্ট প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি কেনেকুৱা লাগিছে বহুত ভাল লাগিছে কিমান ভাল বহুত ভাল বহুত ভাল ক'ব নোৱাৰো কেনেকুৱা ভাল লাগিছে বঢ়িয়া এই ব্লগ অভিষেক কেনেকুৱা লাগিছে এই একদম বঢ়িয়া বছৰৰ মূৰত কৰিছে না ভাল পেইণ্টিং আৰু বন্ধুসকল যিহেতু আৰ্ট কম্পিটিশ্যন সমাপ্ত হ'ল আৰু অৱশেষত সকলো মোৰ আৰ্ট দেখুৱাব নোৱাৰিলেও তাৰে কিছু অংশ দেখুৱাই ভিডিঅ'টি ইমানতে সমাপ্ত কৰিলোঁ ধন্যবাদ মই মৰম যাচিলো অসমৰে সন্তান হৈ ৰচনা ৰচিলো মোৰ ৰক্তৰে ভৰা মোৰ গানৰ কলম হলো অসমীয়া আমি চাও জয় আই অসম